নিজৰ ভাগত দীপতে খাই ললা মোৰ ভাগত খাবা খোজোঁতে আঞ্জাও নাই এই চালা দুটো মানে দে খাবা লাগব পিয়াজ দে খাবা লাগব ইমান এনেকৈ থবা লাগে না দিনভৰ কাম কৰ ইকুটা যোগাৰ কৰি নথয় ঘৰত কি নাই মোৰ আঞ্জা আছে আলু আছে যত যে বস্তু আছে দুটামান ভাজি থবা পাৰলা হয় ইমান কষ্ট কৰি এটা সুদ ভাতকেইটা পানী ভিজে ভিজে খাবা লাগব চি ভাতকেইটা বাঢ়ি দিব টান পায় আৰু কি হ'ব ক'ত গেল ইমান অশান্তি সুদ ভাত খাবা কাৰণে ইনাই নক কিনে বছাবে বুঢ়া হেংকে কৰিব লাগিব তক মই কাম পাছলিম তে এখন কামো কৰি নিৰা জুতি লগাই খা তই মোক যেনেকুৱা মোৰ কাম কৰি নিৰা ময়ো তোক আজি চাচো ৰ সুদা ভাত খাব পৰা না নৰাৱে তই এতিয়া বুকিছা খা বুকি খুৰীকেইডালমান চাই দে বুলি গ'লে তাকো চাই নিৰা ঐ বুঢ়ী শুনচোন মই যে এই সুদ ভাতকেইটা খাই আছো ইমান সময় ক'ত গিছলি এনেকে সুদ বাৰীত নে এতিয়া ঢাকাই থব লাগে না ইমান সময় ধৰি মই ইয়াতে বুকি খাই থাকলো তুমি পোৱা নাই ক'ত যাবা ক'ত নাযা অথচ মই আহিত নে সুদ ভাত খাই আৰু এটা কামত যাবাই লাগে কমচে কম আলু এটা ভাজি থব পাৰা ইমান বস্তু আনি দিছো না পাহৰত সজাই থবাহে আনিছা নেকি তই বস্তু হা সজাই থবাহে আনি দিছো কে বুঢ়া একদিন সুদা ভাত খাওঁতে নমৰা এটা কেনে বছাই হা এতিয়া আজি একদিন সুদা ভাত খাবা খাওঁতে তই দুনিয়াখন পাপ কথা এই দুনিয়াৰ গাঁৱৰ ওচৰ পাজৰ মানুহ চব শুনা পাৱাকে বুকচতৰখিনি এডাল যদি খুৰীডাল কচাই দিবলৈ বুলি কচাই নিৰা আজি কি বাচি তই কি বাচি নহয় কিবা এটা ভাজি যদি নুঠা তই ইবৰে কিবা এটা যদি ভাজি নুঠা ইবৰে মই বহুত কিবাৰ পাছো পাকঘৰত বস্তু নহ'লে বেলেগ কথা ইমান কষ্ট কিয় বস্তু আনি দিছো ঘৰখনত ৰান্ধবা লাগে বাৰবা লাগে খাবা লাগে টেনচন বুঢ়া হুচিয়াই তই সুদা ভাত খাৱ নাই জ্বালা আছে নিমখ আছে জ্বালা নিমখ নহ'লে সুদা ভাত খাওঁ বুলি কৈ বাপৈ আজি একদিন ভাজা নোহোৱাকে ইমান কথা শুনালিয়ে মোক হ'ব দে বেছি নবকবি এনেকে হ'লে এক ঘৰখনত একো বস্তু নানিলে চলিব সদায় নিমখ ভাতকে খাই ভাল হ'ব সেইটো ইমান বেছি ভাল নহয় কথা ভাই খৰচ পাতি অলপ কৰিব হ'ব দেচোন যা কি কাম কৰবি যা ফুটনি তোৰ হা ফুটনি তোৰ ইমান ফুটনি তাৰ ইমান কষ্ট কৰম তথাপিতো মোক মৰমে নকৰে সি কিমান মৰম কৰম কিমান আজাৰি খুৱাইছো তাৰ মাকে বাপকে সেইখিনি খোৱা নাই হা চলা হলে হ'ব বাৰু মই বুঢ়া মানুহ তোক আজি মই মুখত টিপি হে খাই দিম ইমান আচৰিত খাৱালো শান্তি নাই ইমান ভুকি থাকিব পাৰে আজি তোক আজি মই মুখত সপাত দিম বুলি কৈছো দিমে বহুত চাইছো বহুত চাইছো হ'ব পাৰে মই 50 বছৰীয়া তোক মই আধা মৰা আধা লানি কৰা নাই মই তোক খুৱাই আছো হা যি লাগে তাকে দিছো দৰকাৰ হ'লে যি লাগে তাকে দিছো মই আৰু কি লাগে তোক কি লাগে আৰু লাগু তোক বহুত বস্তু হা বহুত বস্তু লাগু তোক ভাতকেইটা খাবা শান্তি নেদাকৈ আজি তোক চৰ্দি মই তোক নাই নামাৰো আজি মই কি নকৰম আজি মোক মুখত টিপছ মুখত টিপছ এনকে মুখত টিপছ তোকো যদি এনকে টিপো নিটিপো মই
মৰম আছে তোৰ প্ৰতি মাই ক'ত গেল হা মাই ক'ত গেল ইয়াতে বহি থাক এর পৰা ক'তো নাযাবি হা যদি ক'ৰবাত যাৱ তো খাদিম তোক আজি বাহিৰ কৰি দিম মই মোৰ যদি উঠান ন তক প্লেন উঠান ঘৰৰ পৰা মাই এই মাই আৰু ক'ত গেল হা এই মিছা ৰুমত সোমাই আছে ইয়ে ৰুমত সোমাই আছে হা এইয়া আছে বোলো ৰুমত সোমাই ভালে ভালে ওলাই তই এইয়া মায়ে সোমাইহে আছে ইফালে যে বৰেকৰ লগত কিমান হাল্লা হৈছে তাৰ খবৰে নাই এই মাই মাই তোৰ কি হ'ল টোপনি লাগছে হা ঘৰখনত কি জুই জ্বলিছে তোৰ খবৰ বস্তা পোৱা নাই হা উঠ তোৰ বোৱাৰী আজি এই কাপোৰখনেৰে মুখত টিপছি ওলাই আহ বাহিৰত কি নহ'লে তন্দনো কি হ'ল নহয় ভালে ভালে তই ওলাই আহ বোৱাৰীক মৰম কৰোঁতে কৰোঁতে ঘৰখন মোৰ চেচ বনাই দিব ওলাই আহ নচোন যাও কি হয় থাকে তন্দৰ নাহে কিয় শান্তি নাই বা কিনে বছৰে নাহে কিয় কাইলৈ লাগি থাক চিঠি হৈছা লাগি থাক ওলাই আহ কেনে হায়া মোলাছে হা নাহা কিয় তোৰ বৰিক চাহাচোন বৰিক চাহা চাচোন নাহা কিয় বেমাৰ আছে তোৰ হা বেমাৰ আছে কেনে ওলাই আহ হা লাগি থাক তিন সাঁচে মতে খাব পালি হ'ল মোৰ লাগি থাক এই মাই মই তোক সেই বোৱাৰীটো আনবা নালাগে বুলি কৈছিলোঁ তই মোক কিয় আনি দিব লাগে হা কিয় আনি দিব লাগে এতিয়া ঘৰখনত ইমান বস্তু আনি দিলে চালা ৰান্ধি বাঢ়ি দিব নোৱাৰে হা সেনেকে বোৱাৰীটোক কিয় পচন্দ কৰিব লাগে হা আজিকালি নিজৰ পচন্দ মতে বিয়া কৰাব লাগে তোৰ খবৰ আছে নে নাই হ'ব দে এই এটা সৰু কথাটো হয় ইমান কাৰ্য কৰিব লাগে নাই এই বোৱাৰীটোক ইমান সোনকালে মাৰিব লাগে না ভাই আজি ভাজি দে নাই সদায় দেখোন ভাজিয়ে দে কিনো বস্তু ভাজি নিদে বাপা ঐ তইও তাৰ কাম 1000 সহায় কৰি দিয়ে জানো তিৰি যে কিমান কষ্ট কৰে মনে মনে উত্তৰ নিদিবি তই কথা উঠাই হা উত্তৰ নিদিবি তোৰ মুখখন বাঢ়িছি খাব পাই পাই হা বেলেগ ল'ৰা কাবাই মাকক মৰম কৰে নেকি মই কৈছোঁ যেনকে খাবি বোৱাৰীক বুজাই ল'বি তই হা নহ'লে বোৱাৰী বাহিৰ কৰি দিম হা বাহিৰ কৰি দিম চাওকচোন ইমান খঙেৰে বহি আছে অথচত চলিক ধৰি টানি আনিছোঁ চাওঁ বোৱাৰী বেছিকৈ দুখ পালি নেকি আমি হ'ব দে আজিৰ পৰা অলপ কষ্ট কৰে বাপাই ভাজি চাজি থবি তোৰ দুখটোকো বুজিছোঁ দে হ'ব দে এটা কথাক লাগিয়ে তই যে ইমান কাৰ্য কৰিছ সেইটো সৰু কথাটো লৈ ডাঙৰ হৈ যায় ইমান কাৰ্য কৰিব পাৰে দে কঁকাল চকাল বিহাইছি তহঁতে যি কৰা কৰি থাক তহঁতে লাগি থাক তোৰো ঠাণ্ডা এই বোৱাৰী যেনকে মন আর মায়ের হেঁকে মন হেঁকালি ঘর নচলব মন হেঁকালি ঘর নচলব সালা ভালে ভালে কৈছো আজি যদি বোৱাৰীক বুজালি বনৰা তালি টপল বান্ধি মই উলাই দিম তই কি করবি মাই হয় মোর কথা শুনিবি মই তো মৰমত ৰাখিছো মোক কোকালটো বিহাছে অলপ ৰেষ্ট লমে বাবা ৰেষ্ট লবি যা মোর কথা মতে চলবি তই চকত এটা আনি নিদা ঔষধ লাগে বোৱাৰী আনি দিয়ে নেকি ঔষধ বোৱাৰী আনি দিলে ঔষধ চালা টক মই আজি মই কি নকৰম এই কাপোৰতে মুখ খপাৰিছ টক আজি মই বাহিৰ কৰি দিম মত টক আজি মই বাহিৰ কৰি দিম ফুটনি বাছা মোক মানে চিন পোৱা নাই হকছে বোৱাৰী বাছা তোঁতে দুট মিছাতে কান্দা লাগছি তোর মিছাতে কান্দা লাগছি এই তই আজি তই মোট উঠা চিন্তা করবি না নাই এই মনত আছে নে তোর মাই নহয়
চালা চুলিখিনি ওলাবই মাই মাই যেনেকে বুঢ়ীও সেনেকে আছে ঘৰখনৰ এনেকে হ'লে একোৱে কাম নিদিব মোৰ ঘৰত চব বস্তু উঠাই দিব দে সাহস বৰেকে হা চব বস্তু উঠাই দিব এই বুঢ়ী শুনচোন তই ভালকে ঘৰখন চলাবি না তই এনেকে তই ফুটে নুফুটাই থাকবি ঘৰখনত হা মোৰ দেহাটো চাই ল মই বাহিৰত কিমান কষ্ট কৰি আহোঁ কমচে কম তইতো মোক শান্তিমতে ভাত খান যোগাৰ কৰি থৈ দিব পাৰা হা হা শান্তিমতে ভাত যোগাৰ খাব পাৰা তই মোক সাধাৰণ তিৰিবলৈ ভাবচোন দেই তই চুলিত ধুলি বুলি গোটেই মই ঘৰ ওলাই গুচি যাম নেকি মোৰ চুলি তই ধুলছা হয় মোৰ চুলি তই উঘলা নৰবি তই ধুলিও চুলিত ধৰছ কিন্তু কিতাবা এনেকে থাপ্পৰ দিম আজি দিলো হয় সৰু ছোৱালী বুলি মতত দিয়া নাই মৰমত ৰাখি কাৰণে তই চল পাছা হা আজি মনত ৰাখিম কালি মনত ৰাখিবি তই কিতাবা তই ৰুম নম্বৰ হয়তো পলাই যাবি তই হা পলাই যাবি তই তোৰ মন মই চাই আছো যি হল যে হল যদি কথা নুশুন তই এই চাই লবি খবৰদাৰ যদি খং লাগে বেয়া হৈ যাব নোৱাৰো তোক কেনে কৈছে তাৰমানে তই বাহিৰ কৰিব লাগিব নেকি বাহিৰ কৰিব লাগিব তোক আজি ধুনীয়া মই শিক্ষা তোৰ কাপোৰ কানি উৰাই দিব আজি উৰাই দিব তোক সদায় লাগে বাঢ়িছে তই বাঢ়িছে না আজি তই বাহিৰ কৰি দিম কিতাবা তই মোক এৰি তই এটা মোটা থুবি তই সৰু চাবলি মৰমত ৰাখি তই ইস্তি কৰিছ ভালে হৈ যা ভালে ভালে যা ভালে ভালে যা যা ওলাই যা খিচ্ছা মই নাজানে ওলাই বাহ এখন ঘৰ মোৰে হয় তোৰ ঘৰ হয় ভালকে চলবি মোৰ কানি টুপলা লৈ মোক খিচ্ছি উঠাব গুচি মই নাজানে মই আজি যদি বেয়া ব্যৱহাৰ কৰিলে আৰু কিতাবা পাম তোক চাই ল'বি মই এক জেগাত ওলাই যাম তাৰ পৰা আহি ভাত খাব পাব লাগিব সাহসকে বৰাকে যিয়ে নকৰা মোৰ ভাত সাজটো ভালকে দিব লাগিব দেই নহ'লে